কেলে নমস্কাৰ মই মণিমেলা চিলিখা ওচৰৰ পৰা মই মণিমেলা পুনৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ আকৌ নতুন কালেকশ্যন লৈ আপোনালোকে চাই থাকক কাপোৰবোৰ যদি ভাল লাগে আপোনালোকে বুক কৰিব বাকী যিখিনি কাপোৰ আপোনালোকৰ ইতিমধ্যে আপোনালোকে অনলাইনত পাইছে সকলোৱে ভালকৈ কাপোৰবোৰ পোৱাৰ কাৰণে মোৰ বহুত বহুত ধন্যবাদ থাকিলে আৰু সোনকালে বুকিং কৰিব কিয়নো কাপোৰ একদম মানে পটাপট গৈ আছে লগতে আপোনালোকৰ দেৰি হৈ গ'লে অকণমান প্ৰব্লেম হৈ যায় আমাৰো মানে দেৰিকৈ পালেকৈ আমাৰো বেয়া লাগে ন কাপোৰবোৰ যদি দেৰিকৈ বুকিং কৰে গতিকে আপোনালোকে সোনকালে চায়ে বুকিং কৰিব আৰু একদম কোনো চিন্তা নকৰাকৈ কাপোৰবোৰ লৈ থাকিব ঠিক আছে বাকী মই এতিয়া দেখাই যাওঁ আজি মই দেখাইছোঁ মিক্স টচৰ কাপোৰ কিছুমান দেই আজি মই দেখাইছোঁ মিক্স টচ একদম বহুত ধুনীয়া ধুনীয়া মিক্স টচ আহিছে নিজৰ কাৰণেও ল'ব পাৰে বা আপুনি কাৰোবাক গিফ্ট কৰিবৰ কাৰণে ল'ব পাৰে বাকী কোনে কোনে চাই আছে মোক আপোনালোকে কি কয় কমেণ্ট কৰিব ভালকৈ দেখা পাইছেনে কথাবোৰ ভালকৈ শুনিবলৈ পাইছেনে ঠিক আছে তেলে মই প্ৰথমতে দেখাই যাওঁ দেখিছেনে এযোৰ ব্লেক আৰু ৰেড এযোৰ ক'লা আৰু ৰঙা সূতাৰে কাম কৰা টচৰ কাপোৰ হয় মিক্স টচ দেই দেখিছেনে মিক্স টচ একদম কাপোৰৰ কোৱালিটি একদম পিয়'ৰ টচ কাপোৰবোৰৰ লেখীয়া বহুত ভাল পাব বাকী এয়া থাকিব আপোনালোকৰ আঁচলটো দেখিছেনে আঁচলটো বহুতেই ধুনীয়া একদম মই ওচৰৰ পৰা দেখুৱাইছোঁ কাপোৰটো একদম ধুনীয়া পাব আৰু ডিজাইনটো বহুত ধুনীয়া বাকী পাৰিখিনি বহুতেই ধুনীয়া দেখিছেনে ইমান ধুনীয়া পাৰিখিনি যদি আপোনালোকৰ ভাল লাগিছে পটাপট স্ক্ৰীনশ্বট মাৰি বুক কৰক যথেষ্ট ধুনীয়া এযোৰ কাপোৰ হয় বাকী আপোনালোকৰ একদম সুন্দৰকৈ পাব ইয়াৰে মেখেলা থাকিব এনেকৈ এইখন থাকিব মেখেলাখন পূৰা ওপৰলৈকে বুটা থাকিব ইয়াৰ দেখিছেনে মাত্ৰ কিমান থাকিব দাম 34,000 গম পাইছেনে মাত্ৰ 34,000 টকা বহুত ধুনীয়া হয় নাইট টচযোৰ কি কয় টচযোৰ মানে মিক্স টচযোৰ বহুত ধুনীয়া হয় ঠিক আছে যদি আপোনালোকৰ ভাল লাগিছে পটাপট লওক মাত্ৰ এইযোৰৰ দাম কিমান 34,000 টকা বাকী ব্লাউজ পিচ থাকিব এনেকৈ একদম সুন্দৰ হয় কাপোৰযোৰ যদি আপোনালোকৰ ভাল লাগিছে মৰম লাগিছে পটাপট লওক দেই একেবাৰে ধুনীয়া পাব কাপোৰযোৰ একদম ধুনীয়া কাপোৰযোৰ একদম পিয়'ৰ টচ কাপোৰৰ লেখীয়া কাপোৰ একদম কোৱালিটি একদম ছুপাৰ ফাইন আহিছে বহুত সুন্দৰ আহিছে আৰু কামখিনি পূৰা হেভিকৈ আহিছে অৰিম্পি তাত যে ইটো লাগিছে চা আজিতো নহয় আৰু এইযোৰ ঠিক আছে তেতিয়াহ'লে আপোনালোকে দেখিলে বহুত ধুনীয়া কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে নিতাশ্ৰীৰ পৰা ধন্যবাদ থাকিলে যদি তুমি প্ৰথম চাইছা মোৰ লাইভ তেতিয়াহ'লে মোৰ তুমি ফ'ল' কৰিবা পেজটো মণিমেলা চিল্ক হাউচ বুলি আছে বাকী মই অৱশ্যে মই বৰ্তমান লাইভ দিছোঁ মণিমেলা বৰাৰ পৰা চাই থকা একদম ধুনীয়াকৈ কাপোৰযোৰ আৰু লগতে ইউটিউবত মণিমেলা চিল্ক হাউচ বুলি আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ঠিক আছে ধন্যবাদ থাকিলে সকলোকে এইবিলাক হৈছে মিক্স টচ বহুত ধুনীয়া হয় কোৱালিটি ভাল পাব একদম পিন্ধিব একেবাৰে ভাল পাব একদম পূৰা হেভি বুটা বহুত ঘন ঘন বুটা দেখিছেনে মানে বহুত ঘন ঘন বুটা মাত্ৰ 34,000 গম পালে 34,000 টকা যদি ভাল লাগিছে সোনকালে আপোনালোকে স্ক্ৰীনশ্বট মাৰি বুক কৰিব ঠিক আছে বাকী মই নেক্সট দেখাই যাম কালাৰবোৰ মই দেখাই গৈ থাকিম আপোনালোকক বহুত ধুনীয়া ধুনীয়া কালাৰ আহিছে টচত মানে কাম কৰা কাপোৰবোৰ বহুত ধুনীয়া আহিছে এইযোৰ হৈছে ৰঙা হয় ৰঙা সূতাৰে কাম কৰা লগতে গল্ডেন কাম কৰিছে অকণমানকৈ দেখিছেনে গল্ডেন অকণমান মিনা আছে যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি বুক কৰিব যথেষ্ট ধুনীয়া এযোৰ হয় বিহুৰ বতৰ যদি ৰঙা এযোৰ টচৰ কাপোৰ পিন্ধিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে আৰামছে কাপোৰযোৰ লওক বহুত ধুনীয়া হয় কাপোৰযোৰ দেখিছেনে বাকী থাকিব এয়া থাকিব চাইড পাৰিখিনি বহুত ধুনীয়া যদি ভাল লাগিছে বাকী মোৰ কোনে কোনে চাই আছে শ্বেয়াৰ কৰিব দেই একদম ঘন ঘন বুটা একেবাৰে ঘন ঘন বুটা দেখিছেনে একদম হেভি বুটা ঘন ঘন হয় মানে ব্ৰাইটনেছটো কমিছে নি বাৰু নেকি আহিলে বাকী এইযোৰ হৈছে ৰঙা দেখিছেনে চানেকিখন ইমান ধুনীয়া চব ওচৰৰ পৰা মই দেখাইছোঁ বহুত ধুনীয়া হয় চানেকিখন গোটেই ইয়াতে সৰু সৰুকৈ বুটা আছে চাইড পাৰিখিনি একদম অতি মৰম লগা যদি আপোনালোকৰ ভাল লাগিছে পটাপট স্ক্ৰীনশ্বট মাৰি বুক কৰিব 33,000 টকা 33,000 33,000 টকা যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰি লওক বহুত ধুনীয়া কাপোৰবোৰ যদি আপোনালোকৰ ভাল লাগিছে সোনকালে বুকিং কৰক একদম সুন্দৰ সুন্দৰ কাপোৰবোৰ আহি আছে আপোনালোকে কোৱালিটি ভাল পাব পিন্ধি পেলাই আৰু কাপোৰৰ একদম কালাৰবোৰ একদম বহুতেই ধুনীয়া দেখিছেনে মানে বহুত ধুনীয়া হয় একদম পিয়'ৰ টচৰ লেখীয়া যদি ভাল লাগিছে ওপৰলৈকে মেখেলাখন কাম কৰিছে মেখেলাখন ওপৰলৈকে কাম কৰিছে বাকী ব্লাউজ পিচ থাকিব এনেকৈ এইটো থাকিব ব্লাউজ পিচটো
একদম হেভিকৈ ব্লাউজ পিচ থাকিব, হেভিকৈ দেখিছেনে, এইটো থাকিব এটা, এইটো থাকিব, একদম বহুতেই ধুনীয়া। আপোনালোকৰ যোনটোৱে মন যায় চিলাবলৈ মন যাব চিলাব পাৰিব, আৰু নহ'লে ব্লাউজত আপোনালোকে এক্সট্ৰাকৈ ডিজাইন দিব পাৰিব। মাত্ৰ কিমান 3300 টকা, বহুত ধুনীয়া হয়। দুটা ডিজাইনৰ ব্লাউজৰ পিচটো দিছে, আপোনালোকৰ যদি ভাল লাগে আপোনালোকে যেনেকৈ পাৰে তেনেকৈ চিলাব পাৰিব, ঠিক আছে। একদম বহুত সুন্দৰ সুন্দৰ কাপোৰবোৰ আহিছে, আপোনালোকে সোনকালে বুকিং কৰি লওক। বাকী মই নেক্সট দেখাইছোঁ চকলেট কালাৰ, দেখিছেনে, এইযোৰ সেইযোৰ হেভি যোৰা, একদম হেভি যোৰা চকলেটৰ কালাৰটো হয়, মানে বহুতেই সুন্দৰ হয় দেই, দেখিছেনে, ইমান ধুনীয়া, একদম পিয়ৰ টচৰ লেখীয়া, একদম ধুনীয়াকৈ বনাইছে, একদম গোল গোল বুটা, একদম চকৰি দেখিছেনে, বহুত ধুনীয়া হয়, গোল গোল বুটা। মাত্ৰ 3500, 3500 টকা, মাত্ৰ 3500 টকা। যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰি লওক। বহুত ধুনীয়া এযোৰ টচৰ কাপোৰ, বিয়াৰ বতৰ, বিহুৰ বতৰ, সকলোৱে এযোৰ টচৰ কাপোৰ পিন্ধিবলৈ মন যায়, গতিকে আপোনালোকে সোনকালে বুকিং কৰি লওক। মাত্ৰ 3500, 3500 টকা, ঠিক আছে। বহুত ধুনীয়া হয়, হেভি বুটা, একদম হেভি বুটা, দেখিছেনে, একদম গোটেই গোল গোলকৈ বুটা আছে, হেভি বুটা। কাপোৰযোৰ পিন্ধিলে ইমানেই মৰম লাগিব নহয়, বহুত মৰম লাগিব, দেখিছেনে, কাপোৰযোৰ পিন্ধিলে ইমানেই মৰম লাগিব। একদম তলৰ নিখচকৈ আছে, আপোনালোকৰ ধুনীয়াকৈ আছে আপোনালোকৰ তলৰ এই আঁচলটো, দেখিছেনে, একদম ধুনীয়াকৈ আছে, চাওক ইমান সুন্দৰকৈ আছে, আৰু একদম ওপৰলৈকে বুটা আছে, দেখিছেনে, কিমানখিনি বুটা আছে, মাত্ৰ 3500 টকা। একদম মই কম দামত বিহুৰ বতৰত আপোনালোকক একদম মানে বহুত কমত কাপোৰযোৰ দিছোঁ। যদি আপোনালোকৰ যাৰ ভাল লাগে সোনকালে স্ক্ৰীনশ্বট মাৰি বুক কৰক, যিহেতু কাপোৰযোৰ একদম যথেষ্ট ধুনীয়া। ইয়াত থাকিব ব্লাউজ পিচটো কিমান মৰম লগা, দেখিছেনে, লগতে থাকিব আপোনালোকৰ এয়া ছাইড পাৰিখিনি বহুত ধুনীয়া, একদম সুন্দৰ হয় ছাইড পাৰিখিনি। আনিবি, দাদাই ফোন কৰিছে, তই ফোন কৰিলে ক'ত কি হ'ল। বাকী থাকিব এই ছাইড পাৰিখিনি বহুতেই মৰম লগা, দেখিছেনে, ব্লাউজ পিচ ছাইড পাৰি বহুত মৰম লগা, মানে বহুত সুন্দৰকৈ আহিছে, একদম ডাইৰেক্ট শালৰ পৰা আহিছেহে, মই গম পাইছেনে। যদি আপোনালোকৰ ভাল লাগিছে সোনকালে বুকিং কৰি লওক, আৰু কোনে চাই আছে কমেণ্ট কৰক দেই। বহুত ধুনীয়া টচৰ কালেকশ্যন আনি আছোঁ মই, মিক্স টচৰ এযোৰ, একদম বহুতেই ধুনীয়া। যদি আপোনালোকৰ ভাল লাগিছে সোনকালে বুকিং কৰি লওক। মাত্ৰ কিমান 3500, মানে 3500 টকা, 3500। যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰি লওক, ঠিক আছে। বাকী মই নেক্সট দেখাই থাকিম আপোনালোকক, মানে ইমান সুন্দৰ টচৰ যোৰাবোৰ আহিছে নহয়, আপোনালোকে দেখিলেই পিন্ধিবলৈ মন যায়। মানে কাপোৰৰ কোৱালিটি একদম বেষ্ট পাব, একদম পিয়ৰ টচৰ লেখীয়া কাপোৰৰ কোৱালিটি, আৰু পিন্ধি ভাল পাব, লগতে আপোনালোকে দেখিবলৈ একদম বহুত ধুনীয়া হ'ব দেই, ঠিক আছে। বহুত সুন্দৰ টচৰ যোৰা আহিছে, মিক্স টচৰ হয়, আপোনালোকে সোনকালে বুকিং কৰি লওক। আজি মই টচৰ কাপোৰৰ আপোনালোকক দেখাই থাকিম। বাকী মই নেক্সট দেখাইছোঁ, এইটো হৈছে গ্ৰীণ আৰু গল্ডেন, দেখিছেনে, গ্ৰীণ আৰু গল্ডেন, এইটো বহুত ধুনীয়া এটা যোৰা, গ্ৰীণ আৰু গল্ডেন, দেখিছেনে, এইটো হৈছে আপোনালোকৰ গ্ৰীণ আৰু গল্ডেন এটা হেভি যোৰা। বাকী থাকিব ইয়াত থাকিব ছাইড পাৰিখিনি, থাকিব এনেকৈ ছাইড পাৰিখিনি বহুতেই ধুনীয়া। যদি আপোনালোকৰ ভাল লাগিছে পটাপট স্ক্ৰীনশ্বট মাৰি লওক, বহুত ধুনীয়া হয়, ঠিক আছে। বাকী থাকিব ইয়াত থাকিব আঁচলটো, দেখিছেনে, বহুতেই ধুনীয়া আঁচলটো, আৰু গোটেই গাড়ী কাম কৰা আছে, ঘন বুটা, দেখিছেনে, তামাগুনা আৰু আপোনাৰ গ্ৰীণ। যদি আপোনালোকৰ কাৰোবাৰ ৰঙা আৰু ধৰি লওক আপোনালোকৰ চকলেট পিন্ধিবলৈ মন নাই, তেওঁলোকে আপোনাৰ গ্ৰীণ কাপোৰযোৰ ধুনীয়াকৈ পিন্ধক, বহুত ধুনীয়া, দেখিছেনে, কালাৰটো মেহেন্দি গ্ৰীণ হয়, যথেষ্ট ধুনীয়া কাপোৰযোৰ। যদি আপোনালোকৰ ভাল লাগিছে সোনকালে স্ক্ৰীনশ্বট মাৰি লওক। লগত থাকিব এই ছাইড পাৰিখিনি, একদম কেছ বচা ডিজাইনত বহুত ধুনীয়া। বাকী এখন বিচনী কাম কৰিছে, লগতে কেছ বাচিছে, আৰু এই গছা ডিজাইনত আপোনালোকে গোটেই মাজত ফুল কৰিছে, দেখিছেনে, যথেষ্ট ধুনীয়া কাপোৰযোৰ, একদম ঘন বুটা আছে। মাত্ৰ 3350 টকা, 3350, 3300 টকা। যদি ভাল লাগিছে আপোনালোকৰ সোনকালে বুকিং কৰি লওক। বাকী থাকিব এখন মেখেলাখন থাকিব, এনেকৈ বুটা থাকিব সৰহকৈ। বাকী এয়া থাকিব ছাইড ব্লাউজৰ পিচটো, আহল বহল একদম ধুনীয়াকৈ থাকিব কাপোৰযোৰ, একদম কোমল হয়, কাপোৰৰ কোৱালিটি একদম চফ্ট পাব, মেটেৰিয়েলটো বহুত ধুনীয়া। যদি আপোনালোকৰ পচন্দৰ শাৰীত পৰিছে আপোনালোকে পটাপট স্ক্ৰীনশ্বট মাৰি বুক কৰক। বহুত ধুনীয়া টচৰ কালেকশ্যন দেই। আজি মই মিক্স টচবোৰ দেখাই আছোঁ, পিয়ৰ টচবোৰ বাৰু দেখাই থাকিম। যদি আপোনালোকৰ আজি প্ৰথমে মিক্স টচখিনি চাই লওক, ঠিক আছে। বাকী মই নেক্সট দেখাইছোঁ, একদম প্ৰত্যেকটো কালাৰ ধুনীয়া, ইমানেই সুন্দৰ কালাৰবোৰ আজি আহিছে নহয় টচৰ, বহুতেই ধুনীয়া, মানে নিজৰে পিন্ধি লাগিছে, একদম মজা আহিছে, দেখিছেনে বাৰু।
এইযোৰ আপোনালোকৰ ব্লু আৰু ৰয়েল ব্লু লগত থাকিব ৰঙা, ৰয়েল ব্লু আৰু ৰঙা। একদম ডিজাইনটো ইমান ধুনীয়া, চাওক দেখিছেনে, বহুত এটা সুন্দৰ ডিজাইন, মানে একদম আপোনালোকে পিন্ধিলে নহয় একদম পূৰা পিয়'ৰ টচ যেন লাগিব। যদি আপোনালোকৰ পিয়'ৰ টচ পিন্ধিবলৈ মন নাথাকে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ এই কাপোৰযোৰ কেৰি কৰক, বহুত ভাল পাব। সোনকালে লওক, বহুত ধুনীয়া হয়, মাত্ৰ 3500 3500 টকা। দেখিছেনে, একদম হেভি কাম কৰিছে ব্লু আৰু কিহেৰে, ৰেডেৰে, ৰয়েল ব্লু আৰু ৰেড, বহুত ধুনীয়া হয়। বাকী থাকিব, এয়া থাকিব চাইড পাৰিখিনি, যথেষ্ট মৰম লগা চাইড পাৰিখিনি। বিহুৰ বতৰ, সোনকালে লওক দেই, যাৰ যাৰ ল'বলৈ মন আছে সোনকালে সোনকালে বুকিং কৰক। বহুতেই ধুনীয়া, সুন্দৰ সুন্দৰ, 3550 টকা, পটাপট বুকিং কৰি লওক, একদম দেৰি নকৰিব। সোনকালে মোৰ ওপৰত নাম্বাৰ দিয়ে আছে, 80115320 নাম্বাৰ দিয়ে আছে, সোনকালে বুকিং কৰি লওক, মাত্ৰ 3500। যথেষ্ট ধুনীয়া যে মিহি টচৰ যোৰা, একদম চফ্ট মেটেৰিয়েলৰ, একদম কোমল পাব, মেটেৰিয়েলটো বহুত ধুনীয়া। যদি আপোনালোকৰ ভাল লাগিছে সোনকালে বুকিং কৰি লওক, একদম সোনকালে। বিহু চেল, বিচনী ডিজাইন, একদম আনকমন হয়, একদম একেবাৰে আনকমন, দেখিছেনে, একেবাৰে আনকমন। আৰু যিসকলে মোৰ লাইভ চাই আছে পটাপট শ্বেয়াৰ কৰিব, লগতে এটা কমেণ্ট কৰিব, ঠিক আছে। বাকী মই মেখেলাখন দেখাই দিছোঁ, মেখেলাখন ওপৰলৈকে বুটা আছে, মেখেলাখন ওপৰলৈকে বুটা আছে, দেখিছেনে, একদম এশাৰী, দুশাৰী, তিনিশাৰী বুটা আছে, মানে আঁঠুৰ ওপৰলৈকে পৰিব, আঁঠুৰ ওপৰলৈকে পৰিব। লগত থাকিব, এয়া থাকিব ব্লাউজ পিচটো, ইমান সুন্দৰ এটা ব্লাউজ পিচ, চাওক, একদম মাল্টি কালাৰ হয় টচযোৰ, বহুত ধুনীয়া, একদম একেবাৰে সুন্দৰ, মানে একদম পিন্ধি ভাল পাব। আৰু একেবাৰে কম্বিনেশ্যনটো একদম বহুত ধুনীয়া, ঠিক আছে। সোনকালে বুকিং কৰি লওক, মাত্ৰ 3500 টকা দাম, একেবাৰে কম দামত দিছোঁ মই আজি আপোনালোকক, একদম বিহু বুলি আপোনালোকে সোনকালে লওক আপোনালোকে দেই। একদম আপোনালোকে মোৰ লাইভ কৰাৰ পাছতে আপোনালোকৰ বুকিং চলি যাব, আপোনালোকে সোনকালে বুকিং কৰিব যদি ভাল লাগিছে, ঠিক আছে। এতিয়া মই নেক্সট দেখাইছোঁ, এইটো বহুত ধুনীয়া এটা কালাৰ হয়, দেখিছেনে, বহুত ধুনীয়া, একদম কপৌ ফুলৰ ডিজাইনত। এনেকুৱা মই পিয়'ৰ টচ আনিছিলোঁ আগতে, বিক্ৰী হৈ গ'ল। আজি মই আনিছোঁ আপোনালোকৰ এযোৰ আনিছোঁ মিক্স টচত, বহুত ধুনীয়া, একদম কপৌ ফুলৰ ডিজাইনত আছে, দেখিছে কাপোৰযোৰ, বহুতেই ধুনীয়া। দুযোৰ আছে, মই দুযোৰ আনিছোঁ, যাৰ যাৰ ভাল লাগে দুগৰাকীয়ে ল'ব পাৰিব, কিয়নো বাকীখিনি ওৱান পিচ আছিলে, বাকী এইটো মই 2 পিচ আনিছোঁ। কিয় আনিছোঁ, মোৰ বহুত মৰম লাগিছে কাপোৰযোৰ, মোৰ বহুত মৰম লাগিছে, গতিকে আনিছোঁ, মই দুযোৰ আনিছোঁ। যদি আপোনালোকৰ কাৰোবাৰ ভাল লাগে সোনকালে বুকিং কৰি লওক, একদম বহুত মৰম লগা, ইমানেই সুন্দৰ এটা ডিজাইন নহয়, দেখিছেনে, এয়া চানেকিখন থাকিব এনেকৈ। আৰু চাব দেই, একদম চাইড পাৰিখিনি বিৰাট মৰম লগা, চাওক দেখিছেনে, চাইড পাৰিখিনি বিৰাট মৰম লগা, বহুত সুন্দৰ। যদি আপোনালোকৰ ভাল লাগিছে লওক। বাকী আচলটো থাকিব কপৌ ফুলৰ আৰ্হিত, দেখিছেনে, একদম কপৌ ফুল পাহাৰ লেখীয়াকৈ থাকিব। বিহুৰ বতৰ, গ্ৰীণ আৰু মানে স্কাই ব্লু, গ্ৰীণ নহয়, স্কাই ব্লু আৰু ৰেড, কেনেকুৱা মজা লাগিব পিন্ধিলে বাৰু। আৰু লগত যেতিয়া ৰঙা চাইড পাৰিখিনি আহিব নহয়, বহুত ধুনীয়া লাগিব। এইবোৰ মানে ৰেডি কৰিলে কিমান মজা লাগিব দেখিবলৈ, গম পায়নে। যদি আপোনালোকৰ ভাল লাগিছে সোনকালে লওক। মণিকা শৰ্মা, ধন্যবাদ থাকিলে তোমালৈ। বাকী নিতাশ্ৰীটো চায়ে আছে, ঠিক আছে। বাকী যিসকলে লাইভত আছে মোক কমেণ্ট কৰিব এটা এটা, ভাল লাগিছে নাই কাপোৰযোৰ, দেখিছে নাই, ভালকৈ শুনিছে নাই, আপোনালোকৰ পচন্দ হৈছে নাই, ঠিক আছে। যদি হৈছে আপোনালোকে সোনকালে বুকিং কৰিবই। এইযোৰ দেখিছেনে, একদম ঘন ঘন বুটা মিক্স টচৰ কাপোৰ, আপোনালোকে সোনকালে বুকিং কৰি লওক, মাত্ৰ কিমান, 3500 টকাত। একদম মজা কালেকশ্যন দেই, মজা কালেকশ্যন, একদম মজা মজা কালেকশ্যন আহি আছে। বিহু বুলি সদায় নাপায়, বিহু বুলি আহিছে, আপোনালোকে সোনকালে লওক। যাৰ যাৰ বিহুৰ কাপোৰ এযোৰ ল'ব মন আছে সোনকালে লওক, মাত্ৰ 3500 টকা, দেখিছেনে। বাকী ব্লাউজ পিচ থাকিব এনেকৈ। আভামণি, ধন্যবাদ থাকিলে। বাকী ছোৱালীৰ পৰীক্ষা শেষ হ'লনে, বায়া দেখিছেনে, বহুত ধুনীয়া ধুনীয়া টচৰ কাপোৰ আহিছে, মিক্স টচ কাপোৰ এভেইলেবল হৈ আছে, দোকানলৈ আহিবা সোনকালে, ঠিক আছে। বাকী যদি কাপোৰ ল'ব মন আছে, আৰু বিহু কাপোৰটো তুমি আগতে লৈ থৈছা ন, ঠিক আছে। বাকী এযোৰ দেখিছেনে, বহুত ধুনীয়া মেখেলাখন, এইবোৰ আনকমন এযোৰ টচৰ কাপোৰ। যদি ভাল লাগিছে সোনকালে বুকিং কৰক, মাত্ৰ কিমান, 3500 টকাত। একদম দামো একেবাৰে কম, কামো একেবাৰে ভাল দেই, ধুনীয়া ধুনীয়া, ঠিক আছে। বাকী মই পটককৈ দেখাই যাওঁ পিয়'ৰ টচ এযোৰ, পটককৈ দেখাই যাওঁ পিয়'ৰ টচ এযোৰ, বহুত ধুনীয়া পিয়'ৰ টচ এযোৰ মই দেখাইছোঁ, বহুত ধুনীয়া, একদম নতুন ডিজাইন, বিচনী ডিজাইন, য়েল্ল' আৰু তামাগুনা ৰেড, একদম হেভি কাম কৰিছে, দেখিছেনে। এইযোৰ একেবাৰে হেভি কাপোৰযোৰ, দেখিছেনে, একেবাৰে হেভি, বহুত ধুনীয়া এটা ডিজাইন, পিয়'ৰ টচ হয়, মাত্ৰ 7500 টকা দাম, 7500 টকা। হেভি হয়, ব্লাউজ পিচ থাকিব এনেকৈ, একদম আহল বহল, একদম পিয়'ৰ টচ পাব 7500,
যদি ভাল লাগিছে আজি মই অকণমান দামী দামী কাপোৰবোৰ দেখাই আছোঁ আৰু মই নেদেখাওঁ ইয়াৰ পাছত মই দামী কাপোৰ কম দামী কাপোৰে দেখাওঁ আপোনালোকক যিবোৰ মানে এফৰ্ড কৰিব পাৰে কিন্তু দেখাবলৈ মন যায় কিয়নো কাপোৰবোৰ দেখালে কিছুমানে ল'বলৈও মন যায় নহয় ন ভাল কাপোৰ এযোৰ গতিকে লওক হেভি যোৰা মাত্ৰ 7500 7500 টকা দেখিছেনে কিমান সুন্দৰ এযোৰ টচ একদম গোটেই গাতে কাম কৰা আছে ডিজাইনটো বহুত ধুনীয়া বাকি সাইড পে থাকিব এনেকৈ যেতিয়া কাপোৰটো ৰেডি হ'ব নহয় বহুতেই ভাল লাগিব একদম যথেষ্ট ধুনীয়া তামাগুনা আৰু অৰেঞ্জ আৰু মানে ৰেডৰ দেখিছেনে বহুত সুন্দৰ হয় যদি আপোনালোকৰ ভাল লাগিছে সোনকালে স্ক্ৰীনশ্বট মাৰি লওক যথেষ্ট ধুনীয়া এযোৰ কাপোৰ একদম মেটেৰিয়েল একদম নিউ মেটেৰিয়েল আৰু একদম কালাৰ কম্বিনেশ্যন বহুতেই সুন্দৰ দেখিছেনে সকলোৱে একদম পটাপলক জিগজাগ টচ বহুত ধুনীয়া একদম সৰু সৰু বুটাৰ যদি কাৰোবাৰ পিন্ধিবলৈ মন আছে একদম সোনকালে পিন্ধক মাত্ৰ কিমান 7500 একদম কম দামত দিছে আপোনালোকক সোনকালে লওক বহুত সুন্দৰ এযোৰ টচৰ কাপোৰ আপোনালোকে সোনকালে লওক কিয়নো ইমানখিনি বুটা কৰা কাপোৰযোৰ একদম দিব নোৱাৰি কিন্তু আমি একচুৱেলি একদম অনলাইনত একেবাৰে কম দামৰ কাপোৰবোৰ দিবলৈ চেষ্টা কৰি আছোঁ গতিকে আপোনালোকে কিয়নো লৈয়ে আছে ন আমাক সঁহাৰি জনায়ে আছে সকলোৱে চায়ে আছে কাপোৰ কিনিয়ে আছে গতিকে সোনকালে আপোনালোকে বুকিং কৰি লওক ঠিক আছে তেতিয়াহ'লে মই কি দেখাম এতিয়া মই আপোনালোকক একদম কমৰ কাপোৰবোৰ দেখাম যাবি জানা হ'ব হৈ গ'ল নেক্সট মই দেখাইছোঁ এযোৰ দেখাইছোঁ আপোনালোকৰ দেখিছেনে বহুত ধুনীয়া এযোৰ আকাশী ৰঙত একদম ৰেড কাম কৰিছে ইমান ধুনীয়া কাপোৰযোৰ চাওক আকাশী ৰঙত ৰেড কাম কৰিছে ছুপাৰ কটন মেটেৰিয়েল একদম যথেষ্ট ধুনীয়া মাত্ৰ 1550 টকা 1550 এই কাপোৰবোৰ যে এতিয়া গৰমত পিন্ধিবা আৰু মানে ইমানেই সুন্দৰ হয় গৰমত পিন্ধিবা আৰু বহুতেই ভাল মানে কাপোৰ কোৱালিটি ভাল কিয়নো যিমানেই কাপোৰ লওক বোৱা কাপোৰ এযোৰৰ সমান কেতিয়াও নহয় ন গতিকে একদম পিন্ধিবলৈ আৰাম মাত্ৰ 1550 টকা যদি ভাল লাগিছে পটাপট লওক 1550 টকাত বহুত ধুনীয়া এযোৰ ছুপাৰ কটনৰ কাপোৰ পাইছে আপোনালোকে এচি কটনতকৈ অলপমান হাই কোৱালিটি গম পাইছেনে এচি কটনতকৈ অলপমান হাই কোৱালিটি নুনি কটনতকৈ অলপমান ল' কোৱালিটি এচিতকৈ হাই নুনিতকৈ ল' একদম 1550 টকাত ছুপাৰ কটন কোৱালিটি ঠিক আছে যদি আপোনালোকৰ ভাল লাগিছে সোনকালে বুকিং কৰি লওক পাট ডিজাইন একদম ডিজাইনটো বহুত সুন্দৰ দেখিছেনে যদি আপোনালোকৰ ভাল লাগিছে সোনকালে লওক মাত্ৰ 1550 টকা ঠিক আছে জাপিছা না প্লিজ বহুত হেৰি দি দিব সেইখিনি দে ঐ সেইখিনি দে আকৌ ঢাক দি দে ফটককৈ মই দেখালোঁ এযোৰ দেখিছেনে পিয়'ৰ টচ আৰু কেঁচা পাত পিয়'ৰ টচ কেঁচা পাত কি ধুনীয়া এটা যোৰা আহিছে চাওক পিয়'ৰ টচ কেঁচা পাত মানে লাহেকৈ থৈ দিলে হ'ব মই যাবি বাৰু দে হা অঁ ঠিক আছে নালাগে বছ হ'ব যা ফটকৈ হ'ব মানে দেখাম কাপোৰ কমকৈ দেখাম ঠিক আছে বাকী এইখন থাকিব আপোনালোকৰ দেখিছেনে পিয়'ৰ টচৰ মেখেলা লগত থাকিব এটা ব্লাউজ কি সুন্দৰ ব্লাউজৰ পিচ দেখিছেনে কিমান সুন্দৰ এটা ব্লাউজৰ পিচ একদম বহুতেই সুন্দৰ পিয়'ৰ টচৰ মেখেলা কিমান ধুনীয়া একদম মিনা কৰিছে চাওক য়েল্লোৱে ইমান ধুনীয়া হৈছে নহয় মেখেলাখন পিয়'ৰ টচ যে কাৰোবাৰ যদি ল'বলৈ মন আছে সোনকালে বুকিং কৰি লওক আৰু ইয়াত থাকিব এখন কেঁচা পাটৰ চাদৰ মাত্ৰ কিমান 5500 টকা বহুতেই ধুনীয়া হয় যদি আপোনালোকৰ ভাল লাগিছে সোনকালে লওক কেঁচা পাটৰ চাদৰ উইথ ব্লাউজ পিচ লগত থাকিব এখন পিয়'ৰ টচৰ মেখেলা দেখিছেনে কিমান এটা সুন্দৰ যোৰা আপোনালোকে পাইছে বিহুৰ বতৰত আপোনালোকে সোনকালে বুকিং কৰি লওক 5500 একদম সুন্দৰ মানে ইমানেই সুন্দৰ নহয় দেখিছেনে বহুতেই সুন্দৰ আৰু আমনি কাপোৰবোৰ ধন্যবাদ লাগিছে ধন্যবাদ তোমালৈ তুমি সদায় মোৰ কাপোৰ ভাল দেখা সদায় মোৰ কাপোৰ লোৱা সেইকাৰণে বহুত ধন্যবাদ বাকী বিহুত বাৰু মই কিবা এটা গিফ্ট দিবই লাগিব ছোৱালীজনীক ন ঠিক আছে বাকী এইখন থাকিব আপোনালোকৰ ব্লাউজৰ পিচ দেখিছেনে বহুতেই ধুনীয়া যদি ভাল লাগিছে সোনকালে বুকিং কৰিব মাত্ৰ 5500 সুন্দৰ এযোৰ টচৰ কাপোৰ এইখন কিমান মজা লাগিছে হয়নে একদম মিনা কৰিছে কেনেকৈ বাকী ইয়াৰ ডিজাইনটো বহুত ধুনীয়া এই তলৰটো বিচনী ডিজাইন দেখিছেনে বহুত ধুনীয়া যদি ভাল লাগিছে সোনকালে বুকিং কৰি লওক একদম সুন্দৰ হয় দেই এইবোৰ কাপোৰৰ কোৱালিটি একদম ভাল পাব কেঁচা পাটৰ কাপোৰবোৰ এনেও ভাল লাগে দেখিয়ে ভাল লাগে পিন্ধিও ভাল লাগে
যদি ভাল লাগিছে সোনকালে বুকিং কৰি লওক, মাত্ৰ 5500। ঠিক আছে, বাকী মই লাইভটো এতিয়া সামৰিছোঁ সামৰি দিওঁ। নেক্সট লাইভলৈ মই পুনৰ আহিম আজি আপোনালোকৰ ওচৰলৈ। আকৌ যদি পাৰোঁ গধূলিকৈ আহি যাম, মানে সন্ধিয়া লগা যদি টাইম পাওঁ আহি যাম। তেতিয়াহ'লে মই ইমানতে মই লাইভটো সামৰিছোঁ। পুনৰ আপোনালোকে মোৰ পৰা কাপোৰ লোৱাৰ প্ৰতিশ্ৰুতিৰে মই আকৌ আহিম। ইমানতে লাইভটো সামৰিছোঁ। ধন্যবাদ থাকিলে সকলোলৈকে। ঠিক আছে, তেতিয়াহ'লে